ওয়েলকাম টু মাই ইউটিউব চেনেল কৌষ্টুচন ব্লগ। আজি বহুদিন মূৰত এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে দুৰ্গা পূজা আৰু আজি মই হাউলিৰ কিছু প্ৰান্তত দুৰ্গা পূজা আৰম্ভ হৈছে। আজি যিহেতু সপ্তমী, মই আজিৰ ভিডিঅ'টোত হাউলিৰ দুৰ্গা পূজাৰ দেখুৱাম আৰু লগতে সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চাইকেলখন মই এইখন চাইকেল লৈ যাওঁ। আৰু গাইজ আজি গোপ্ৰটো বাৰু চেক কৰিলোঁ, কিন্তু গোপ্ৰটো অলপ প্ৰব্লেম দিছে কাৰণে আজি মোবাইলেদি ভিডিঅ' বনাইছোঁ। অলপ কোৱালিটি অলপ ইফাল সিফাল হ'ব পাৰে, তো একো নকৰিব। আৰু ইফালে মোৰ চাইকেলৰ পামো নাই। এতিয়া আমি বৰ্তমান আহিছোঁ হাউলি আনন্দ বজাৰত দুৰ্গা পূজা, আৰু ইয়াতে প্ৰতি বছৰৰ এখন ডাঙৰকৈ দুৰ্গা পূজা হয়। আৰু বৰ্তমান আজি সপ্তমীৰ কাৰণে বেছি ভিৰ দেখা পোৱা নাই। এনেকুৱা কৰি বহু বেছি পৰিমাণ, আনকি কুইন বাৰতকৈ এইবাৰ অলপ কমকৈ কৰিছে, কিন্তু ভাল হৈছে। চাব পাৰে এওঁলোক আজি হৈছে সপ্তমী দিয়া আৰু বৰ্তমান ষ্টাৰ্ট হৈ গৈছে। এতিয়া আমি আন এখন ঠাইত গৈ আছোঁ, য'ত পূজাখন বেছি ডাঙৰকৈ নহয়, কিন্তু ইয়াৰে পূজাখন প্ৰতি বছৰ বহু পুৰণি পূজা এইখন, আৰু ইয়াতে বহুত বেছি ভক্তৰ ভিৰো হয়। বেছিভাগ অষ্টমীৰ দিনাখন ভিৰটো হয়। ইয়াৰে পূজাখন ডাঙৰ হৈছে আৰু চাব পাৰে পূজাখন। আৰু কি যিহেতু আজি ৰাতিপুৱা বৰষুণ গৈছে আৰু তাতে পানী অলপ জমা হৈছে, কিন্তু কমিটি জনোৱা মতে এই পানীখিনি সোনকালে ব্যৱস্থা কৰিব। আৰু বৰ্তমান এইখন হৈছে হাউলি চাৰিআলিৰ দুৰ্গা পূজা। যদি আপোনালোকে হাউলি চাৰিআলি বাছ ষ্টেণ্ডৰ ফালে যদি যায়, তেনে সেইখন পূজা দেখা পাবই। আৰু এইখন পূজাৰ বিশেষত্ব হৈছে ইয়াৰ মূৰ্তিটো অলপ বেলেগ ধৰণৰ কৰিব বিচাৰে, আৰু প্ৰতি বছৰ সেইখন পূজাটো সম্পূৰ্ণভাৱে ভালভাৱে হৈ আছে। পূজাত আৰু এবাৰ আহিছোঁ। সেইখন পূজাও হৈছে হাউলি পুখুৰী বজাৰ বুলি কয়। সেইখন পূজা কিছুমানে চিনি নাপায় হয়। আৰু এইখন পূজা বেছি পুৰণা পূজা নহয়, প্ৰায় 6 বছৰ আগতে এইখন পূজা আৰম্ভ হৈছে। আমাৰ মাজত উপস্থিত আছে শংকৰদেৱ শিশু নিকেতন হাউলি উপপ্ৰধানাচাৰ্য সন্মানীয় শ্ৰীযুত। এইখন হৈছে হাউলি ৰুচি চৌধুৰী পথৰ দুৰ্গা পূজা, আৰু ইয়াতে গায়কো আহে। আৰু এইখন পূজা দেখাত অলপ সৰু হয়, কিন্তু ইয়াত অলপ ডাঙৰ গায়কো আহে মাজে মাজে, ভালো লাগে এইখন চাই। আৰু গাইজ এনেকৈ আহে। আহিছোঁ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ। যদি আপোনালোকে ভাল লাগে তেতিয়া লাইক কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি আহোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু নেক্সট এটা শ্বৰ্ট ভিডিঅ' দিম। ভিডিঅ' চাব অষ্টমী হেপী দুৰ্গা পূজা।